হেল্ল' ৰাইজ, বহুত দিনৰ মূৰত আপোনালোকলৈ বুলি এটা মিনি ব্লগ লৈ আহিছোঁ আৰু সেয়াই কলেজলৈ বুলি যাবলৈ ওলাইছোঁ। মানে এইকেইদিন কলেজত এছাইনমেণ্ট ছেমিনাৰ মানে মাথা গৰম কৰি দিছে, সেইকাৰণে ভিডিঅ'বোৰ আনিব পৰা নাই আৰু লাষ্ট ছেমিনাৰটো দিবলৈ বুলি কলেজলৈ গ'লোঁ আৰু আহি পিনে এয়া ককাহঁতৰ ঘৰত সোমালোহি। এয়া টিকলাটো দেখিছেনে, লাহে লাহে ডাঙৰ হ'ল আৰু সি খোজকাঢ়িব পৰাও হ'ল। আমাৰ মিতালীয়ে কাম দেখিলে মানে লাগিয়ে যায় ন কামত। এতিয়া কি কৰি আছা? আটা উঠি আছো। এইফালে আমাৰ আইতা দেই, গাভৰু আইতা। মই বেলেগ বেয়া ৰুটি বনাইছিলো মানে মোক সেইটো কেনেকৈ ইনচাল দিছে দেখিছে, একদম নবনাওঁ বুলি কৈছিলো, বনাবলৈ দিছে আৰু ইনচালো কৰিছে সিহঁতি দেই। নেপায় আকৌ দিব নোৱাৰিলে, এনেকৈ নেপায় নহয় ইনচাল কৰিবলৈ বাৰু। এয়া আমাৰ মিতালীৰ দ্বাৰা খাই যদি আহিবা আৰু কাহানিবা।